আজি মই চাবোন বনাব লৈছোঁ। এইটো হ'ল নিম পাত আৰু এইটো হ'ল পুদিনা। এতিয়া ইয়াৰ পৰা কেনেকৈ চাবোন বনোৱা হয়, আগতে মই এইটো অনলাইনত পাইছোঁ এটা বস্তু। সেইটো বস্তু মই অনলাইনত মগাইছোঁ, এতিয়া আপোনালোকক দেখাম, চাই ল'ব এবাৰ। আচলতে এই বস্তুটো মই অনলাইনত মগাইছোঁ মেছোৰ পৰা। এইটো মই আগতে আনবক্সিং কৰিছিলোঁ, এতিয়া আপোনালোকক দেখাই আছোঁ তাত কি কি আইটেম আহিছে। ইয়াত আপোনাৰ এনেকুৱা এটা বস্তু আহিছে, যিটো এইটো আমি চাবোন বনাওঁ। এই বস্তু মই অনলাইনৰ পৰা মগাইছোঁ। এইটো 230 টকা লৈছে অনলাইনত। ইয়াত মানে পেকেটটো প্লাষ্টিক পেকেট আছে, মই ফালা নাই। আৰু এইটো দিছে ইয়াৰ যিটো আপোনাৰ চাবোন বনাই কিনে থ'বৰ কাৰণে। এতিয়া 4টা ইয়াত থ'ব পাৰিব। আৰু এইটো মেইন চাবোনৰ সেইটো আপোনাৰ বনোৱা সেইটো। আৰু ইয়াত আপুনি যিকোনো সেইটো মিক্স কৰিব পাৰে, যেনে মই এইটো এতিয়া নিম চাবোন বনাম বুলি ভাবিছোঁ, তাৰ লগত দিম মই এইটো পুদিনা। এই দুটা মিক্স কৰি কিনে চাবোন বনাম। চাওঁ কেনেকৈ বনোৱা হয়, আৰু ভিডিঅ'টো শেষলৈ চাব, কেনেকৈ বনাম প্ৰতিটো চাই ল'ব আপোনালোকে। এতিয়া প্ৰথম মিক্সিং কৰিম। এই দুটা একেলগে মিক্সিং কৰিম। প্ৰথম দিছোঁ এইটো আপোনাৰ নিমপাত। নিমপাত দিছোঁ, তাৰপিছত দিছোঁ পুদিনা। পুদিনা ছালৰ কাৰণে ভালে হয়। আমি যিহেতু আমৰ লগত দি কিনে আচাৰ বনাই খাওঁ, কিন্তু আজি এইটো মই চাবোন বনাম। ইয়াত দিলোঁ, ইয়াত অলপ পানী মিক্স কৰিছোঁ, তেতিয়া সোনকালে গোল খাব। অলপ পানী মিক্স কৰি দিছোঁ, এতিয়া সোনকালে গোল খাব। এতিয়া পিছত চাব